জুবিনৰ অনুৰাগী হোৱাৰ অপৰাধত তালিবানী শাস্তি বামুন্দিৰ যুৱকক। জুবিনৰ নচৰ দেহ গুৱাহাটী বিমান বন্দৰ অহাৰ প্ৰাকখনত লাখ লাখ জুবিন অনুৰাগী উপস্থিত হৈছিল গুৱাহাটীৰ বিমান বন্দৰৰ চৌহদত। তাৰ মাজতে জুবিনক চাবলৈ উপস্থিত হৈছিল কামৰূপৰ বামুন্দিৰ প্ৰাক্তন আছু কৰ্মী তথা জুবিন অনুৰাগী যুৱক অজিত ভূঞা। সেই দিনটোত বিমান বন্দৰৰ চৌহদত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল। সেই সময়ছোৱাত ঘটনাস্থলীত উপস্থিত আছিল অজিত ভূঞা। এই অপৰাধতে 7 অক্টোবৰত আৰক্ষীয়ে মাজনিশা ঘৰৰ পৰা উঠাই লৈ যায় অজিত ভূঞাক। প্ৰথম নিশা শুৱালকুছি আৰক্ষী থানাত নিশা কটাই যদিও পিছদিনা পুৱাই আজহাৰ আৰক্ষীয়ে যুৱকজনক লৈ যায়। সেইদিনা যুৱকজনক নিশা আজহাৰ আৰক্ষীয়ে তালিবানী শাস্তি প্ৰদান কৰে। আজহাৰ আৰক্ষীৰ মৃদু পৱন কাকতিৰ নেতৃত্বত যুৱকজনক থানাৰ ভিতৰতে প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হয় যুৱকগৰাকী। স্বাৰ্থত জুবিনৰ নাম লৈ যুৱকগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ যুৱকগৰাকীৰ। বাৰে প্ৰতি যুৱকগৰাকীক আৰক্ষীয়ে ঠাট্টা সুৰত কৈছিল, এতিয়া তোমাক জুবিনে বচাবলৈ আহিব নেকি? বৰ্তমান যুৱকগৰাকীয়ে খোজ কাঢ়িবলৈ নোৱাৰা অৱস্থাত অতি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। যি সময়ত জুবিনক ন্যায় দিব পৰা নাই চৰকাৰে, যি সময়ত সমগ্ৰ অসমবাসীয়ে জুবিনৰ ন্যায় বিচাৰিছে, তেনে সময়ত এগৰাকী জুবিন অনুৰাগীক চৰকাৰ আৰু প্ৰশাসনে তালিবানী শাস্তি প্ৰদান কৰি কিহৰ ইংগিত প্ৰদান কৰিছে। আনহাতে বামুন্দিয়া অঞ্চলৰ সৰ্বৰাহী যুৱকগৰাকীক আৰক্ষীয়ে প্ৰহাৰ কৰি পংগু কৰি দিয়াত এতিয়া ক্ষুণ্ণ হৈ পৰিছে স্থানীয় মহিলাসকল। যোনদিনা জুবিন দা মাৰা গৈছিল ছিংগাপুৰত, তাৰে পিছত যেতিয়া অসমত অনা হৈছিল তেতিয়া আমি মিনিমাম 11টা মানত গৈছিলোঁ জুবিন দাক চাবলৈ। যাওঁতে আমাৰ হয়তো তাতে কিবা বহুত মানুহ আছিল, হয়তো কিবা কিবি হ'বও পাৰে। তাৰ নেক্সট একো নাই। তাৰ পিছদিনা 7 তাৰিখে এই বাথান থানা আহিছে শুৱালকুছিত, আহি পেলাই মোক উঠাই লৈ গৈছে ৰাতি। লৈ যাই পেলাই তাৰ পিছদিনা আজাৰা থানাই লৈ গৈছে। লৈ যাই পেলাই মানে মোক বহুত মানে মাৰধৰ কৰিছে, তালিবানৰ দৰে মাৰধৰ কৰিছে। মই এতিয়ালৈকে ভালকৈ খোজকাঢ়িব পৰা নাই, গোটেই সৰ্বশৰীৰটো বিষ আৰু তালিবানৰ দৰে মানে গোটেই সৰ্বশৰীৰটোত মাৰিছে, খচিছে আছে, এইবিলাক চিনবিলাক আছে। মই মানে জুবিনদাৰ ফ্ৰেণ্ড হোৱাৰ কাৰণে এনেকৈ মাৰিছে নেকি? মইতো একো ভুল কৰা নাছিলোঁ, জুবিনদাক ভাল পাইছিলোঁ কাৰণে গৈছিলোঁ। তাৰপিছত আজাৰা থানাত মাৰাৰ পিছত আৰু মোক জালুকবাৰীত DSP অফিচত লৈ গৈছে। লৈ যাই পেলাই তাতেও মোক তালিবানৰ দৰে শাস্তি দিছে মানে জুবিনদাৰ কাৰণে। আৰু মাৰি আছে জয় জুবিনদা কো, এইবিলাকো জুবিনদা বাচি নিব আহিব নেকি, তোক শাৰী বা আহিব নেকি, এইবিলাক কৈ মাৰিছে মোক। মানে খচিছেও, জুবিনদাৰ নাম লৈও খচিছে মোক। এই মৃদু পৱন কাকতি বুলি কয়, ভাই হয় তেওঁ। মই জুবিন অনুৰাগী হোৱাৰ কাৰণে ইমান মাৰ খালো নেকি? মই এতিয়া কি ক'ম? তালিবানৰ দৰে শাস্তি দিছে, এতিয়া খোজ কাঢ়িব পৰা নাই, একো মানে গোটেই শৰীৰটো একদম বিষ। এতিয়া মেডিকেল ট্ৰিটমেণ্ট কালি ৰাতি কৰিছে, আজি আৰু যাব দিছে আমাৰ এই শুৱালকুছি মেডিকেলতে।